নমস্কাৰ শিল্পীকুটি ক্ৰাফ্টৰ অন্য এটা ভিডিঅ'লৈ মই দিগন্ত বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি বাঁহৰ জুৰীয়া পেঁপা কেনেকৈ বনাই তাকে শিকোঁ। ইয়াৰ আগতে মই বাঁহৰ গুটীয়া পেঁপা কেনেকৈ বনাই তাৰ ওপৰত ভিডিঅ' দিছোঁ। সেই ভিডিঅ'টো চাই আপোনালোকে বহুতেই উপকৃত হৈছোঁ বুলি আমাক জানিবলৈ দিছে আৰু লগতে বাঁহৰ জুৰীয়া পেঁপা কেনেকৈ বনাই তাৰ ওপৰত ভিডিঅ' দিবলৈ অনুৰোধ জনাইছিল। সেয়েহে আজি মই বাঁহৰ জুৰীয়া পেঁপা কেনেকৈ বনাই তাকে বনাই দেখুৱাম। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই তেওঁলোকে ভিডিঅ'টো চাই ল'ব। বাঁহৰ গুটীয়া পেঁপা বনোৱা ভিডিঅ'টো চালে আপোনালোকে জুৰীয়া পেঁপা বনাবলৈ আপোনালোকৰ বাবে সহজ হ'ব। ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ হ'লে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব যাতে অন্য এজনে উপকৃত হ'ব পাৰে। লগতে লাইক কমেণ্ট কৰিলে আমি যথেষ্ট উৎসাহিত হওঁ। গতিকে আহক বন্ধুসকল, বাঁহৰ জুৰীয়া পেঁপা কেনেকৈ বনাই তাকে চাওঁ। এতিয়া আমাক পেঁপাটো বনাবলৈ যাওঁতে কিছুমান বাঁহৰ দৰকাৰ হ'ব। এনেকুৱা আগলি বাঁহ, বেছি ডাঠ বাঁহ হ'ব নালাগে। এডাল লৈছোঁ, ঠিক এডালকৈ আৰু এডাল লাগিব অকণমান সৰু, তাৰপিছত আৰু এডাল অকণমান তাতকৈ সৰু, এনেকৈ ক্ৰমান্বয়ে ডাঙৰৰ পৰা সৰুলৈ কিছুমান বাঁহ লাগিব। বাঁহখিনি আমি সংগ্ৰহ কৰি ল'ব লাগিব। তাৰপিছত বিশেষ প্ৰয়োজনীয় বস্তুটো হ'ল আমাক এনেকুৱা এটা আঠা লাগিব। এনেকুৱা এটা আঠা সংগ্ৰহ কৰি ল'ব। এইটো ফ্লেক্স কুইক, দাম বেছি নহয়, 60 টকা মাত্ৰ। তাৰপিছত এনেকুৱা চিজ পেপাৰ অকণমান লাগিব আৰু এখন কৰতৰ প্ৰয়োজন হ'ব। গতিকে আহক কেনেকৈ বনাই মই তাকে দেখাইছোঁ, আপোনালোকে চাই নিশ্চয় বনাব পাৰিব। এতিয়া আমি বাঁহডাল এইটো ফালৰ পৰা 1.5 ইঞ্চি জোখত ল'ম। প্ৰথমে আমি 1.5 ইঞ্চিত এটা চিন দি লৈছোঁ। এতিয়া আমি কি কৰিম, কৰকখন লৈ পেলাই অলপ এঢলীয়াকৈ কাটিম। এনেকৈ এঢলীয়া কৰি পেলাই কাটিম। এনেধৰণে আমি অলপ এঢলীয়াকৈ কাটিম বস্তুটো। এতিয়া আমি কি কৰিম, এইটো এনেকৈ এটা চিন দি ল'ম, সমান কৰি ল'ম। ইফালেদি এনেকৈ সমান কৰি ল'ম। লৈ আমি এইফালে এইটো এইডালৰ জোখত আমি ইয়াতে এইটো কাটি দিম পোনকৈ। এনেকৈ পোনকৈ কাটিম। এইটো এঢলীয়া নকৰোঁ, এইটো আমি পোনকৈ কাটিম। এই টুকুৰা পালোঁ, আমি এই 2 টুকুৰা পালোঁ। এই দুটুকুৰা আমি সমান সমানকৈ কাটি ল'লোঁ। কাটোতে আমি এইখিনি যিখিনি বাঁহৰ গুৰি পাইছোঁ, এই বাঁহৰ গুৰিখিনি আমি ৰাখি থ'ম। এইখিনি কামত আহিব, এইখিনি পেলাই নিদিম। এতিয়া আমি এইডালতকৈ এডাল সৰু বাঁহ ল'ম। এইটোতকৈ ঠিক কিঞ্চিত অকণমান সৰু এডাল বাঁহ ল'ম। এতিয়া আমি এইটো জোখতকৈ এইডাল কিঞ্চিত সৰু বাঁহ লৈছোঁ, কিঞ্চিত সৰু। গতিকে এতিয়া আমি কি কৰিম, এই বাঁহডাল মাজতে 2 টুকুৰা কৰি ল'ম, সমানে 2 টুকুৰা কৰিম। এই 2 টুকুৰা কৰি ল'লোঁ। এতিয়া আমি যেতিয়া এঢলীয়া ছাইডটোৰ ফালে আমি এইটো এনেকৈ লগাই দিম। অকণমান বেকা হৈ আহিব। গতিকে আমি কি কৰিব লাগিব, ইয়াত এটা সৰুকৈ খাজ এটা কাটি ল'ব লাগিব। অকণমান সৰুকৈ খাজ এটা কাটি যাতে ইয়াৰ ভিতৰত এইটো সোমাই যায়। তাৰ কাৰণে আমি এখন হেকচু ল'ম। হেকচুখন লৈ পেলাই কিঞ্চিত খাজ এটা কাটি ল'ম। এনেকৈ ঘূৰাই ঘূৰাই চাৰিওফালে আমি হেকচুখন দি অকণমান কাটি ল'ম। লৈ এতিয়া আমি কটাৰী এখন লৈ পেলাই আমি ওপৰ অলপ অলপ এৰুৱাই দিম। এতিয়া মই খাজটো কাটি ল'লোঁ। এতিয়া চিজখন ঘঁহি পেলাই খাজটো অকণমান মিহি কৰি ল'ম, সমান কৰি দিম এনেকৈ। এতিয়া আমি এই যিটো আমি এঢলীয়াকৈ কাটিছিলোঁ তাত এই বস্তুটো ভৰাই দিব লাগিব। এতিয়া কি হ'ল, মানে এইফালে অলপ সৰু হৈ আছে, গতিকে আমি কটাৰীখনে দি আগটো দি পেলাই এইটো অকণমান চুৰুকি পেলাই এনেকৈ অকণমান বহল কৰি দিম, তেতিয়া সোমাই যাব। কটাৰীখনৰ আগটো দি আমি চুৰুকি ভিতৰটো অকণমান
বহল কৰি লওঁ। এতিয়া কি কৰিম, এই চিজ পেপাৰখন অকণমান পকাই লৈ পেলাই অকণমান ভিতৰ ফালে দি চিজ মাৰি ঘঁহি সমান কৰি লওঁ, মিহি কৰি দিম। এনেকৈ বনাই ল'লোঁ। এতিয়া আমি এই বাঁহডাল ইয়াত এনেকৈ খুৱাই দিম। এনেকৈ কিঞ্চিত বেকা হৈ আহিব। এতিয়া আমি ইয়াত আঠা দি দিম। আমি ইয়াত যিটো ফাঁক আছে ফাঁকে ফাঁকে আঠা দি দিম। অলপ অলপ আঠা দি থাকিলে হ'ব, বেছি দিব নালাগে। এতিয়া আমি বাঁহৰ গুৰি যিখিনি পাইছিলোঁ সেইখিনি এই ফাঁকবিলাকত ভৰাই দিম। এতিয়া ফাঁকবিলাক বন্ধ হৈ যাব। এনেদৰে চিজ মাৰি এতিয়াতো সমান কৰি ল'ম। চিজ মাৰি সমান কৰি দিম। এতিয়া ঠিক এইটো আমি এইটোত লগোৱাৰ দৰে আমি এই বাঁহ টুকুৰাত লগাম। এই এঢলীয়া ফালটো দি পেলাই ইয়াত এনেকৈ লগাই দিম। ইয়াত এটা খাচ কাটি লৈ ইয়াত ভৰাই দিম। এইকণ নেদেখালেও হ'ব, মই লগাই লৈছোঁ বাৰু, তাৰপিছত এইখিনি দেখাই আছোঁ। এতিয়া আমি দুইডাল সমান জোখত লগাই ল'লোঁ। সমান ভাঁজ দি পেলাই সমান জোখত দুইডাল আমি লগাই লৈছোঁ। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ যিটো জইনটো আছে তাৰপৰা আমি ইফালে ল'ম 1 ইঞ্চি আৰু এই তলৰ বেকা ফালটো ফালে ল'ম আধা ইঞ্চি। তাৰ কাৰণে আমি টেপ এটা লৈ পেলাই জোখ লৈ ল'ম। আমি ওপৰ ছাইডটোত ল'ম 1 ইঞ্চি। এনেকৈ 1 ইঞ্চিত ডাঙৰ দি লৈছোঁ। তাৰপৰা তলফালে ল'ম আধা ইঞ্চি। আমি হাফ ইঞ্চিত দাগ এটা দি ল'লোঁ। এতিয়া আমি ইয়াৰ পৰা দাগে দাগে আমি এটা চিন মাৰি ল'ম। এনেকৈ চিন দি ল'ম। এনেকৈ আমি চিনটো দি ল'ম। তাৰপিছত চিনে চিনে এইটো আমি কাটি দিম। একেদৰে এই ডালটো আমি এনেকৈ কাটি ল'ম। দুইডাল কাটি লওঁ, তাৰপিছত দেখাইছোঁ বাৰু। এতিয়া এইটো আমাৰ কাটি ল'লোঁ সমানকৈ। এতিয়া আমি কি কৰিব লাগিব, ইয়াকে এই দুডালকে এইফালে লগাব লাগিব। ইয়াতকৈ কিঞ্চিত সৰু, গতিকে তাৰ কাৰণে আমাক ইয়াত অকণমান সৰু বাঁহ এডাল লাগিব। এইডাল ইয়াতকৈ কিঞ্চিত সৰু হ'ব লাগে, মাত্ৰ বেছি সৰু হ'ব নালাগে, কিন্তু অকণমান সৰু হ'ব লাগে। তাকে এতিয়া আমি কি কৰিব লাগিব, এই বাঁহডাল ল'লোঁ। এই বাঁহডালো এই মাজে মাজে কাটিম, কিঞ্চিত এঢলীয়া কৰি পেলাই মাজতে কাটি দিম। সামান্য এঢলীয়াকৈ কাটিম, কিঞ্চিত মাত্ৰ এঢলীয়া কৰি, বেছি এঢলীয়া কৰিব নালাগে। মই কিঞ্চিত এঢলীয়াকৈ কাটিছোঁ। এতিয়া আমি ইয়াত এইটো এনেকৈ লগাই দিম। তেতিয়া বেকা হৈ গৈ থাকিব। তাকে লগাবলৈ যাওঁতে আমি কি কৰিব লাগিব, আকৌ আগৰ নিচিনাকৈ ইয়াত অকণমান খুব এটা কাটি লওঁ। খুব এটা কাটি লৈ পেলাই এইটোৰ ভিতৰত এনেকৈ ভৰাই দিম। এতিয়া আমি কটাৰীখন দি পেলাই এইখিনি এৰুৱাই দিম। এতিয়া মই এইটো খুবটো কাটি ল'লোঁ, খাজ এটা কাটি লৈছোঁ। তাৰপিছত আমি ইয়াত ভৰাব লাগিব, গতিকে ইয়াতো অকণমান কটাৰীখন আগটো এইটো অকণমান চুচি লৈছোঁ। তাৰপিছত আমি চিজ এখন দি পেলাই ভিতৰত আকৌ আগতে ঘঁহি লওঁ।
এতিয়া আমি এইটো ইয়াত এনেকৈ সোমোৱাই দিম। ইয়াত লগাটো চাব যাতে কোনটো ভাজত খোৱালে ভাল হয়। কিন্তু আপোনালোকে কাম কৰি গৈ থাকোঁতে নিজে বুজি পাই গৈ থাকিব কেনেকৈ লগালে ভাল হয়। আঠা দি দিছোঁ। এতিয়া আকৌ ইয়াত ফাকবিলাকত বাঁহৰ গুৰি ভৰাই দিম। বাঁহৰ যিবিলাক গুড়া ওলাইছে তাকে ইয়াতে ভৰাই দিলে ফাকটো বন্ধ হৈ যাব। তাৰপিছত তাৰ ওপৰত আৰু অকণ আঠা দি দিলে হ'ল, তেতিয়া বন্ধ হৈ যাব একেবাৰে। এতিয়া আমি এইটো যিবিলাক ওখ হৈ আছে এনেকুৱা যিটো বাঢ়ি আছে এইবিলাক চিজখন মাৰি পেলাই এইটো সমান কৰি দিম। ঠিক একেদৰে আমি এইফালে যিটো অলপ এঢলীয়াকৈ কাটি লৈছিলোঁ এইটো খাজটো আমি এইফালে এইটো এনেকৈ লগাই দিম। ইয়াৰ পিছতো ঠিক তেনেকৈ লগাই ল'ম। ইয়াক অকণমান সৰুকৈ আনি থাকিম। যিমানটো জোখত আমি পেপাৰ বুলনিডাল লগাব পাৰোঁ সিমানটো জোখলৈকে সৰুকৈ আনি থাকিম। এতিয়া গোটেইখিনি মই কৰি নেদেখাওঁ। গোটেইখিনি কৰি দেখাবলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ইয়াৰ ওপৰত মই আগতে এটা দীঘল ভিডিঅ' দি থৈ আছে বাঁহৰ পেপাৰ কেনেকৈ বনায়। যদি যিসকলে নাই চোৱা তেওঁলোকে চাই ল'লে উপকৃত হ'ব পাৰিব। লিংকটো মই ডেছক্ৰিপশ্যনত দি থ'ম। যিসকলে নাই চোৱা চাই ল'ব, তেতিয়া ভালকৈ বুজি পোৱা হ'ব। এতিয়া মই ক্ৰমান্বয়ে এনেকৈ সৰুকৈ আনি লগাই থাকিম। তাৰপৰা একেবাৰে শেষৰখিনি দেখাম বাৰু, মাজৰখিনি নেদেখাম আৰু আপোনালোকে সেইটো ভিডিঅ'ত চাই ল'ব পাৰিব। বন্ধুসকল, এয়া আমাৰ পেপাৰ বনোৱাৰ কাম সম্পূৰ্ণ হ'ল। মই এই দুটা বনাই ল'লোঁ। এয়া চাওক, এই দুটা মই কেনেকৈ বনাইছোঁ। প্ৰথমে এইটো ডাঙৰ লগাইছোঁ, তাতকৈ এইটো অকণমান সৰু, তাতকৈ অকণমান সৰু, অকণমান সৰু, তেনেকৈ ক্ৰমান্বয়ে সৰু কৰি আনি আছোঁ। ইয়াত মই কেইটা জইন দিছোঁ চাব, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 টুকুৰা সৰু সৰু বাঁহ লাগিছে। ইয়াৰ ভিতৰত মই প্ৰথমটো লৈছোঁ, এইফালে আছে আপোনাৰ 1.5 ইঞ্চি আৰু এইফালে 1 ইঞ্চি, আৰু সেইফালে তাৰ তলৰ টুকুৰাটো আছে এইটো এইফালে 1 ইঞ্চি, এইফালে আধা ইঞ্চি, আৰু প্ৰত্যেকটো 1 ইঞ্চি, আধা ইঞ্চি, 1 ইঞ্চি, আধা ইঞ্চি তেনেকৈ লগাই আহিছোঁ মই। এইটো ছাইডটো 1 ইঞ্চি আৰু এইফালৰ ছাইডটো আধা ইঞ্চি, এইটো 1 ইঞ্চি, এইফালে আধা ইঞ্চি, তেনেকৈ ক্ৰমান্বয়ে লগাই থাকিলে বস্তুটো এনেকুৱা ধুনীয়া ভাঁজ হৈ গৈ থাকিব। আৰু শেষৰ এইকণ মই অলপ দীঘলকৈ লগাইছোঁ। এইটো আপোনালোকে নিজে অনুমান মতে কিমান টুকুৰা দীঘল লাগে এইটো কৰি ল'ব পাৰিব। ঠিক দুইটা ঠিক একে সমান জোখত বনাব লাগিব। প্ৰত্যেকটো মই সমান সমান বাঁহৰ পৰা সমান জোখৰ টুকুৰা লৈ পেলাই বনাইছোঁ। এতিয়া আমি ইয়াত ধুনীয়াকৈ চিজ মাৰিব লাগিব। চিজ মাৰি পেলাই ধুনীয়াকৈ হৈ সমান কৰিব লাগিব। আৰু ইয়াত যিবিলাকৰ যদি অলপ ফাক আছে ফাকবিলাকত আমি আঠা দি পেলাই ফাকবিলাক বন্ধ কৰিব লাগিব। এইবিলাক ইয়াত ফাক থাকিলে ভালদৰে মাত নিদিব। গতিকে আহক এতিয়া আমি অলপ চিজখন মাৰি লৈ আৰু এই দুটাই মই কেনেকৈ জইন লগাব লাগে সেইটো মই দেখাই আছোঁ। এনেদৰে খুব মিহিকৈ চিজ মাৰি ল'ব। চিজ মাৰোঁতে কি হ'ব, যিবিলাক ফাক থাকে ফাকবিলাকত বাঁহৰ গুৰিবিলাক সোমাই যাব। সোমাই যোৱাৰ পিছত আমি তেতিয়া অলপ আঠা দিব লাগিব। আঠাটো অকণমান দিলে গুৰিবিলাক তাতে লাগি ধৰিব, ফাকটো বন্ধ হৈ যাব। এনেকৈ আঠা দি ধুনীয়াকৈ কৰি ল'ব। এনেকৈ সম্পূৰ্ণৰূপে চিজ মাৰি লৈ পেলাই গোটেইবিলাকত আকৌ পুনৰ অলপ অলপ আঠা দি গ'লে তেতিয়া ফাকবিলাক সম্পূৰ্ণ বন্ধ হ'ব, তেতিয়া ভাল হ'ব বস্তুটো। এতিয়া মই গোটেইখিনি কৰি দেখাই নাথাকোঁ। এতিয়া এই দুইটা কেনেকৈ জইন লগাব লাগে মই সেইটোকে মই দেখাই লওঁ। এতিয়া আমি দুইটা এনেকৈ সমান কৰি লৈ এই ধুনীয়াকৈ সমান কৰি ল'ব লাগিব। এনেকৈ সমান কৰি লৈ পেলাই আমি এইফালে এটা স্ক্ৰু এইফালে ইয়াত ফুটাই দি এনে এটা স্ক্ৰু লগাই দিব লাগিব। সৰু এনেকুৱা সৰু স্ক্ৰু এটা লাগিব। এইটো যদি ড্ৰিল মেচিন আছে ড্ৰিল মেচিন দি ফুটাব পাৰিব, নহ'লে ৰডডাল গৰম কৰি পেলাই ফুটালেও হ'ব। বেছি ডাঙৰ ফুটা কৰিব নালাগে, অকণমান ফুটা এটা কৰিলে হ'ব। তাৰ কাৰণে এতিয়া প্ৰথমে আমি কি কৰিব লাগিব, এইটো জোখত লৈ পেলাই এনেকৈ জোখত লৈ প্ৰথমে আমি এটা ফুটা কৰিব লাগিব। তাৰ কাৰণে আমি এটা জোখত কাঠ পেঞ্চিলে এটা দাগ দি লওঁ কোনডোখৰত ফুটালে ভাল হয়। আমি এইকণতে ফুটাম। আমি ইয়াতে এনেকৈ ফুটামতো, গতিকে আমি এটা দাগ দি লৈছোঁ ইয়াৰ ভিতৰত অকণমানকৈ। এই দাগটোতে প্ৰথমে এটা ফুটা কৰি লওঁ। ফুটা কৰি লৈ পেলাই পিছত সেইটো মতে এইফালে চিন দি পেলাই আমি সেইটো ফুটা কৰিম। এতিয়া মই এইটো ফুটা কৰি লৈছোঁ। আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ ফুটাব। ৰড দিও ফুটাব পাৰিব, নহ'লে ড্ৰিল মেচিন দি ফুটালেও হ'ব। এতিয়া মই এইটো ফুটা কৰি ল'লোঁ। এতিয়া আমি কি কৰিম, এইটো ফুটা জোখতে আমি এইটো ফুটাব লাগিব। তাৰ কাৰণে আমি প্ৰথমে কি কৰিম, এই দুটা আমি এনেকৈ সমানকৈ ল'ম। ধুনীয়াকৈ সমানকৈ লৈ লওঁ। সমান জোখত লৈ পেলাই
এতিয়া কাঠ পেঞ্চিল লৈ পেলাই কি কৰিম, আমি ফুটাটো য'ত আছে তেনেকৈ আমি ফুটাটো দি সমানত এটা চিন দি দিম। এনেকৈ এটা চিন দি ল'ম। য'ত চিনটো হৈছে আমি তাতে ফুটাটো কৰিম। আকৌ আমি আগৰ দৰে ফুটাই লওঁ। এতিয়া মই এই দুটা ফুটা কৰি ল'লোঁ। এতিয়া আমি এই ফুটা দুটাত স্ক্ৰু লগাম। স্ক্ৰু আমি কেনেকৈ লগাম, এনেকৈ এতিয়া সমান কৰি ল'ম। এইটো স্ক্ৰুটো লৈ আমি প্ৰথমে এতিয়া এটা ফুটাত ভৰাই দিলোঁ। তাৰপিছত এই ফুটাটো দি আমি এইটো ভৰাই দিলোঁ। এতিয়া আমি ইয়াত নটটো লগাই দিম। এনেকৈ নটটো অকণমান টানি ল'ব লাগিব। এতিয়া সদ্যহতে আমি ইয়াত টেপ এটা মাৰি বস্তুটো জইন কৰি লওঁ। এনেকৈ টেপ এটা মাৰি লওঁ, প্ৰথমে ৰাখি লওঁ টেপ এটা মাৰি পেলাই। সদ্যহতে মই টেপ এটা মাৰি লৈছোঁ। এতিয়া আমি ইয়াত ধৰক আমি আঠা দি ল'ব ৰ'ব, বা আমি ইয়াত বেলেগ কিবা পিতল লগাই পেলাই যদি পিতলৰ বাও লগোৱা যায় তেতিয়াহ'লে এনেকৈ লগাই দিলে এনেকুৱা জইন হৈ যাব। কিন্তু বৰ্তমান মই একো নলগাওঁ, কাৰণ ইয়াত অলপ চিজ মাৰিবলৈ বাকী আছে। মাত্ৰ মই বনাই দেখাবৰ কাৰণে অলপ লৰালৰিকৈ বনালোঁ। সুন্দৰ হৈছে নহয় বন্ধুসকল? চেষ্টা কৰিলে আপোনালোকেও নিশ্চয় এনেকৈ বনাব পাৰিব। বন্ধুসকল, এয়া মই এইটো বনাই ল'লোঁ। এতিয়া ইয়াত ধুনীয়াকৈ চিজ মাৰি মিহি কৰি লৈ পেলাই আপোনালোকে ইচ্ছা কৰিলে ইয়াত বাৰ্নিছ কৰিব পাৰিব, নহ'লে ৰং কৰোঁ বুলি ক'লে ৰং কৰিবও পাৰিব। বাকী ইয়াত এতিয়া বাকী থাকিলে মাত্ৰ ইয়াৰ গৰব চুপহি ইত্যাদি কাম বাকী থাকিলে, কিন্তু সেইখিনি কাম আজিয়ে কৰি দেখাবলৈ গ'লে যথেষ্ট সময় লাগিব। গতিকে মই বেলেগ এটা ভিডিঅ'ত এইখিনি বনোৱা দেখুৱাম। ইয়াৰ আগতে মই পেপাৰ, বুলনি, গৰব চুপহি ইত্যাদি কেনেকৈ বনায় তাৰ ওপৰত এটা ভিডিঅ' দিয়া আছে। আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। ডেছক্ৰিপশ্যনত মই লিংকটো দি থ'ম, আৰু মোৰ ফোন নম্বৰটো দিয়া থাকিব। যদি কিবা অসুবিধা পায় মোৰ লগত যোগাযোগ কৰিব পাৰিব। কিন্তু জুৰীয়া পেপাৰ, গৰব চুপহি ইত্যাদি বনোৱাটো অলপ বেলেগ ধৰণৰ হয়। তথাপি ভিডিঅ'টো আপোনালোকে চাই ল'লে বনাব পাৰিব। আৰু যি কি নহওক, যদি আপোনালোকে বিচাৰে পিছৰ পৰ্যায়ত মই এই সম্পূৰ্ণ পেপাৰটো বনাই দেখুৱাম। গতিকে বন্ধুসকল, এনেকুৱা যদি ভিডিঅ'সমূহ পাই থাকিবলৈ বিচাৰে নিশ্চয় আমাৰ চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰিব। মই নিশ্চিত যে এনেধৰণে পেপাৰ বনোৱা বা গগনা বনোৱা ভিডিঅ' আপোনালোকে অইন ক'তো নাপাব। মই ভিডিঅ' বহুত চাইছোঁ, এনেধৰণে সম্পূৰ্ণৰূপে বনোৱা ভিডিঅ' ক'তো নাই। গতিকে নিশ্চয় বন্ধুসকল, আপোনালোকে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট কৰিব আৰু নিশ্চয় শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমান আছিলে। পিছৰ পৰ্যায়ত মই পেপাৰটো সম্পূৰ্ণ বনাই দেখুৱাম। পুনৰ লগ পাম। ধন্যবাদ।